Hey guys, welcome to my channel. তো মই আজি আপোনালোকক এটা টিপছ ক'ম। টিপছটো হ'ল যাৰ টিকটকত লাইভ অপশ্যনটো নাই তেখেতসকলৰ কাৰণে। তো লাইভ অপশ্যনটো কেনেকৈ পায় মই আপোনালোকক দেখুৱাই দিম। মই যেনেকৈ কওঁ আপোনালোকে তেনেকৈ কামটো কৰক। 100% চিয়'ৰ আপোনালোকে লাইভ অপশ্যনটো পাই যাব। তো লাইভ অপশ্যনটো পাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব। ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰিব, তেতিয়াহ'লে আপোনালোকে বুজি পাব। যদি স্কিপ কৰে তেতিয়াহ'লে বুজি নাপাব। তো মই আপোনালোকক দেখুৱাম এতিয়া। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ আপোনালোকক একো কৰিব নালাগে, জাষ্ট প্লে ষ্ট'ৰটো অন কৰি লওক। তাৰপিছত মই টিকটকটো চাৰ্চ কৰাই আছিল আগৰ পৰাই, মানে মিনিমাইজ কৰি ৰাখিছিলোঁ। আপোনালোকে মানে চাৰ্চ কৰি লওক টিকটকটো। তাৰপিছত আপোনালোকে ৰেট দিছ এপ, ৰেট 1 ক্লিক কৰক। তাৰপিছত ইয়াতে অপশ্যন আহিব, ইজ ইট ইজি টু চিং আপ বাই ফোন নম্বৰ। এইটো আপোনালোকে ন মাৰি দিয়ক। তাৰপিছত নট চিয়'ৰ। তাৰপিছত আপোনালোকে একো কৰিব নালাগে, ডিছক্ৰাইব ইয়'ৰ এক্সপিৰিয়েঞ্চ। তো ইয়াতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰি মই কৈ আছোঁ আপোনালোকে কি লিখিব লাগে ইয়াতে। তো আপোনালোকে ইয়াতে লিখক যে মই লিখি আছোঁ, আপোনালোকে চাব, লিখি আপোনালোকক কৈ আছোঁ মানে। তো গাইজ চাওক, ইয়াতে আপোনালোকক লিখিব লাগে আই হেভ 1K ফলোৱাৰ্ছ অন টিকটক বাট আই ডণ্ট গেট দ্য লাইভ অপশ্যন দি কেনে ব্ৰেকেট দি আপোনাৰ ইউজাৰ নেমটো লিখি দিব। ইউজাৰ নেমটো লিখাৰ পিছত ইয়াতে ওপৰত চাওক, ৰাইট ছাইডত ওপৰত পষ্ট আছে, পষ্ট কৰি দিয়ক। তো মোৰ মানে আগতে কৰিছোঁ, সেইকাৰণে মোৰ তাত মানে পষ্ট নহৈ আছে, আগতে কৰিছোঁ মই। তো আপোনালোকে কৰক, পষ্ট কৰি দিব। বাছ পষ্ট কৰাৰ পিছত আৰু একো কৰিব নালাগে, আপোনালোকে বেক কৰি দিয়ক। তাৰপিছত টিকটক কোম্পানীৰ পৰা আপোনাক মেইল কৰিব, টিকটক কোম্পানীৰ পৰা মেইল কৰি কিনে আপোনাক লাইভ অপশ্যনটো দি দিব। আপুনি পাই যাব একদম। আপুনি খালি মই যি কৈছোঁ এইটো কৰক আপুনি, বাছ আপুনি লাইভ অপশ্যন পাই যাব। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, ছাবস্ক্ৰাইব কিন্তু কৰিব। ছাবস্ক্ৰাইব কৰি কিনে ঘণ্টাটো বজাই দিব দেই। আৰু মই যি ক'লোঁ আপোনালোকে কৰি যাওক, আপোনালোকে লাইভ অপশ্যন পাই যাব। একো টেনশ্যন কৰিব নালাগে, লাইভ অপশ্যন পাই যাব আপোনালোকে। বাছ মই যি ক'লোঁ আপুনি সেইটো কাম কৰক, বাছ লাইভ অপশ্যন পাই যাব। আৰু আকৌ এবাৰ কৈ দিছোঁ, লাইক কৰক, কমেণ্ট কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কিন্তু কৰিব আৰু লগতে থকা ঘণ্টাটো দবাই দিব দেই।